নমস্কাৰ। আবৃত্তি কৰিবলৈ ওলাইছোঁ কবি ত্ৰিলোচন গগৈ কবিতা শোণিতপুৰ। ৰাজাধিৰাজ সম্ৰাট বানৰ মায়াবী নগৰী এয়া, অসহ্য স্পৰ্শা মাটি, চৌদিশে পাহাৰৰ দেৱাল, তিল তিলকৈ গঢ়ি উঠিছে এখন বন্দীশাল অগ্নিগড়। উচুপি উঠে শোণিতপুৰী বাৰে বাৰে আকে সপোনৰ ছবি, সখী চিত্ৰলেখা ক'ত? জোনাকী কাৰেঙৰ শোণিতপুৰী, জোনাকী কাৰেঙৰ চিত্ৰলেখা, একেটাই সপোন একেখনেই ছবি। মুকলি আকাশত সপোন কৰি হাঁহে, শোণিতপুৰী এখন ছবি হৈ উঠে। দুচকু তীৰ বিৰাই, বুকুত ৰঙে ঢৌ খেলে, আৰু আঁকোৱালি ৰয় আন এটা অগ্নিগড় স্ববন্দিত্ব।